প্ৰিয় বন্ধু-বান্ধৱীসকল নলেজ দি পাৱাৰ চেনেলটোলৈ আপোনালোকক স্বাগতম। আজিৰ ভিডিঅ'টিত সাধাৰণ জ্ঞানৰ কেইটামান বিশেষ জানিবলগীয়া প্ৰশ্নৰ উত্তৰ জানিবলৈ পাম। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্ন, আমাৰ শৰীৰৰ কোনটো অংগ আটাইতকৈ সংবেদনশীল? উত্তৰ ছাল। ২ নম্বৰ প্ৰশ্ন, আমাৰ জাতিৰ পিতা বুলিলে কাক বুজো? উত্তৰ মহাত্মা গান্ধী। মহাত্মা গান্ধীৰ সম্পূৰ্ণ নামটো হ'ল মোহনদাস কৰমচাঁদ গান্ধী। ৩ নম্বৰ প্ৰশ্ন, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ৪ নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ পিতৃ হিচাপে কাক জনা যায়? উত্তৰ হ'ল ডক্টৰ বি.আৰ. আম্বেদকাৰক ভাৰতীয় সংবিধানৰ পিতৃ বুলি জনা যায়। ৫ নম্বৰ প্ৰশ্ন, গিজা পিৰামিড কোনখন দেশত আছে? উত্তৰ হ'ল ইজিপ্তত আছে। ৬ নম্বৰ প্ৰশ্ন, ষ্টেচু অৱ লিবাৰ্টি কোনখন চহৰত আছে? উত্তৰ হ'ল আমেৰিকাৰ নিউয়ৰ্ক চহৰত আছে। ৭ নম্বৰ প্ৰশ্ন, শ্বহীদ দিৱস প্ৰতি বছৰে কোন তাৰিখত পালন কৰা হয়? উত্তৰ ৩০ জানুৱাৰীত। ৮ নম্বৰ প্ৰশ্ন, আমাৰ সৌৰজগতৰ প্ৰথম ৩টা গ্ৰহৰ নাম কি কি? উত্তৰ প্ৰথম 3টা গ্ৰহৰ নাম হ'ল মাৰ্কুৰী, শুক্ৰ আৰু পৃথিৱী। ৯ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ দীঘল নদী কোনখন? উত্তৰ নীল নদী। নীল নদী ইজিপ্তত আছে। ১০ নম্বৰ প্ৰশ্ন, গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? উত্তৰ হ'ল সিংহৰ বাবে বিখ্যাত। ১১ নম্বৰ প্ৰশ্ন, কোনটো প্ৰাণীৰ পিঠিত কোজ আছে? উত্তৰ উটৰ পিঠিত। ১২ নম্বৰ প্ৰশ্ন, মৰুভূমিত কোনবিধ উদ্ভিদ গজে? উত্তৰ হ'ল কেকটাছ নামৰ উদ্ভিদ। ১৩ নম্বৰ প্ৰশ্ন, ভাৰতৰ সৰ্বোচ্চ বান্ধ কোনটো? উত্তৰ তেহেৰী বান্ধ, যিটো ভাগীৰথী নদীৰ ওপৰত আছে। ১৪ নম্বৰ প্ৰশ্ন, এটা আকৃতিৰ চাৰিওফালে থকা মুঠ দূৰত্ব আকৃতিৰ কি বোলে? উত্তৰ হ'ল পৰিধি। ১৫ নম্বৰ প্ৰশ্ন, ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য কোনখন? উত্তৰ হ'ল গোৱা। গোৱাৰ এৰিয়া হ'ল ৩,৭০২ বৰ্গ কিলোমিটাৰ। ১৬ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ আটাইতকৈ দ্ৰুতবেগী প্ৰাণী কোনটো? উত্তৰ চিতাবাঘ। ১৭ নম্বৰ প্ৰশ্ন, ৮ ফাল থকা এটা চিত্ৰক কি বুলি কোৱা হয়? উত্তৰ হ'ল অষ্টভুজ। ১৮ নম্বৰ প্ৰশ্ন, কি ৰং শান্তিৰ প্ৰতীক? উত্তৰ বগা ৰং শান্তিৰ প্ৰতীক। ১৯ নম্বৰ প্ৰশ্ন, ভাৰতৰ ৰাষ্ট্ৰীয় গছ কি? উত্তৰ বটগছ। ২০ নম্বৰ প্ৰশ্ন, আগ্ৰা কোন নদীৰ পাৰত অৱস্থিত? উত্তৰ যমুনা নদীৰ পাৰত। ২১ নম্বৰ প্ৰশ্ন, পৃথিৱীৰ সৰ্বাধিক প্ৰচলিত ভাষা কোনটো? উত্তৰ মেণ্ডাৰিন, যিটো চীনা ভাষা বুলি আমি কওঁ। ২২ নম্বৰ প্ৰশ্ন, কোনটো পতংগৰ দেউকা ৰঙীন? উত্তৰ পখিলা। ২৩ নম্বৰ প্ৰশ্ন, ৰোমিঅ' আৰু জুলিয়েট কোনে লিখিছিল? উত্তৰ উইলিয়াম শ্বেক্সপিয়েৰে লিখিছিল। ২৪ নম্বৰ প্ৰশ্ন, সিংহৰ চিঞৰক কি বুলি কোৱা হয়? উত্তৰ সিংহৰ চিঞৰক গৰ্জন বুলি কোৱা হয়। ২৫ নম্বৰ প্ৰশ্ন, ভাৰতৰ জাতীয় সংগীত জন গণ মন কোনে লিখিছিল? উত্তৰ ৰবীন্দ্ৰনাথ ঠাকুৰে।